তেজপুৰ চহৰক কেন্দ্ৰ কৰি গঢ়ি উঠা নাৰী দেহৰ ব্যৱসায় চক্ৰটোৱে কেৱল শোণিতপুৰ জিলাখনৰ যুৱতীকেই নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰোৱা নাছিল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰলোভন আৰু ভীতি প্ৰদৰ্শনৰে তেজপুৰলৈ আনি নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰাইছিল একাংশ যুৱতী। এই চক্ৰটোৱে অসমব্যাপী যুৱতীৰ সন্ধানত বিচৰণ কৰি কৰ্মসংস্থাপনৰ প্ৰলোভনৰে তেজপুৰলৈ আনি যুৱতীসকলক নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰোৱাৰ তথ্য পোহৰলৈ আহিছে অগ্নিগড় নিউজৰ অনুসন্ধানত। আমাৰ পূৰ্বৰ প্ৰতিবেদনত ঠেলামৰা অঞ্চলৰ এগৰাকী যুৱতীক কেনেদৰে নাৰী দেহৰ ব্যৱসায়ত চক্ৰটোৱে জড়িত কৰাইছিল সেয়া সবিস্তাৰে দাঙি ধৰা হৈছিল। এইবাৰ এগৰাকী জিলাখনৰ বাহিৰৰ যুৱতীয়ে তেজপুৰত লালমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত পোহৰলৈ আহিছে যুৱতীগৰাকীক কেনেদৰে নাৰী দেহৰ ব্যৱসায় চক্ৰটোৱে তেজপুৰলৈ আনি নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰাই জীৱনলৈ অন্ধকাৰ নমাই আনিছিল। ওদালগুৰি জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ এই ভীতিগ্ৰস্ত যুৱতীগৰাকীয়ে এনে জঘন্য বৃত্তিৰ পৰা পৰিত্ৰাণ বিচাৰি নিজৰ সুৰক্ষাৰ স্বাৰ্থত আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনতেই পৰিস্ফুট হৈ পৰিছে তেজপুৰত গঢ় লৈ উঠা নাৰী দেহৰ ব্যৱসায় চক্ৰটোৰ জঘন্য কৰ্মকাণ্ড। যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰত তেজপুৰত গঢ় লৈ উঠা নাৰী দেহৰ ব্যৱসায় চক্ৰটোৰ সন্দৰ্ভত এনেধৰণে উল্লেখ কৰিছে। প্ৰতি মাননীয় লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, তেজপুৰ, শোণিতপুৰ। এজাহাৰকাৰী প্ৰকাশৰ পৰা বিৰত ৰখা হ'ল। পিতা প্ৰকাশৰ পৰা বিৰত ৰখা হ'ল। স্থান ওদালগুৰি। বিষয় এজাহাৰ। মহাশয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে মই যোৱা ইংৰাজী 2022 চনৰ ডিচেম্বৰ মাহত তেজপুৰৰ সোণমণি নামৰ এজন যুৱকৰ লগত কাপোৰৰ ব্যৱসায় কৰিবলৈ যাওঁতে চিনাকি হয়। মোৰ লগত উক্ত যুৱকজনে 3 দিন কাপোৰৰ ব্যৱসায় কৰাৰ পিছত মোক তেওঁৰ বায়েক পিংকিৰ লগত চিনাকি কৰি দিয়ে। পিংকি ডেকাই মোক বিউটি পাৰ্লাৰ কামত সোমোৱাই দিম বুলি ঘৰৰ মানুহৰ লগত কথা পাতি তেজপুৰলৈ লৈ আহি তেওঁৰ লগত 2 দিন ৰাখিলে। পিছত তলত উল্লেখ কৰা যুৱক কেইজনৰ লগত মিলি মোক দেহ ব্যৱসায়ত লিপ্ত কৰায়। মই আপত্তি কৰিলে মোক মাৰধৰ কৰে। ঘৰৰ মানুহক কম বুলি ক'লে ফোন কাঢ়ি লয় আৰু ৰুমৰ ভিতৰত তলা লগাই দিয়ে। মোক সদায় ৰাতি বিভিন্ন মানুহৰ লগত তেজপুৰ, গুৱাহাটী, নগাঁও, টাৱাঙৰ হোটেলত লৈ যায়। মোৰ শৰীৰ অসুস্থৰ কথা ক'লেও পিংকিও তলত উল্লেখ কৰা যুৱক কেইজনে নেমানে। এজন মানুহৰ পৰা মোৰ নামত কমেও 20ৰ পৰা 25,000 টকাকৈ লয়। যদি মই পিংকিক পইচা খোজো মোক মুখত টিপা মাৰি ধৰে। মোক মাৰি ওলোমাই থ'ম বুলি কয়। নিৰুপায় হৈ মই 3/9/2023 ছেপ্টেম্বৰৰ সন্ধ্যা 5 মান বজাত পিংকিৰ ঘৰৰ পৰা পলাই আহোঁ। কিন্তু পিংকিয়ে গম পাই তলত উল্লেখ কৰা যুৱক কেইজনক লগত লৈ মোক ৰূপমৰ ওচৰত ধৰি মাৰধৰ কৰি টানি লৈ যাবলৈ খোজাত ওচৰৰ মানুহে মোক উদ্ধাৰ কৰি বাছত উঠাই পঠাই দিয়ে। বৰ্তমান মই যোৱাকালি 9/1/24 আবেলি তেজপুৰলৈ আহোঁতে মোৰ লগৰ পূজা দেৱীক ফোন কৰি জানিব পাৰোঁ ময়ো তেওঁৰ ওচৰত আহোঁতে পিংকিও তলত উল্লেখ কৰা ব্যক্তি কেইজনে লগ পায়। মই ভয়ত ওচৰৰ মহিলা সমিতিৰ সহায় লৈ মোৰ জীৱন ৰক্ষা কৰোঁ। গতিকে মহোদয়ক জনাওঁ যে পিংকি ডেকাও তেওঁৰ লগত থকা যুৱক কেইজনক উচিত শাস্তি প্ৰদান কৰি উচিত বিচাৰ কৰি পিংকিৰ কবলত থকা সৰু যুৱতীক উদ্ধাৰ কৰিছে। নাৰী দেহৰ লগত জড়িত চক্ৰটোৰ নাম পিংকি, বাপধন, পংকজ, দীপেন, সোণমণি। কেৱল এজাহাৰে নহয়, এতিয়া যুৱতীগৰাকীয়ে ৰাজহুৱাভাৱে মুখ খুলিছে সাংবাদিকৰ আগত। অগ্নিগড় নিউজৰ আগত নিজৰ জীৱনৰ দুৰ্দশা বৰ্ণনা কৰি যুৱতীগৰাকীয়ে এনেদৰে কয়। মই কিয়ৰ কাৰণে থানাত আহিব লগা হৈছে এইটো কথা। মই বহুত ভেজালত ফাঁচি গৈছোঁ। তাৰ কাৰণে মই থানাত আজি উপস্থিত হ'বলগীয়া হৈছে। গোটেইখিনিৰ মাজত গুৱাহাটীত মই এজন ল'ৰাক লগ পাইছিলোঁ। সোণমণি কোৱা এজন ল'ৰাক মই তাৰ লগত 2 দিনমান ভাল কামেই কৰিলোঁ। মই তাৰ লগত কাপোৰৰ দোকানত এনেকুৱা ক'তবা যোৱাত কাম কৰিলোঁ। কৰি কেনে মই
কৰি কিনে মই তাই ক'লে কি ভালকৈ চিনাকি হ'লোঁ মই তাৰ লগত গুৱাহাটীতে থকা মেলা মানে চব মানে স্পষ্ট এদিনাখন মানে এটা কথা হ'ল তাই ক'লে কি গুৱাহাটীত কাম কৰিব নালাগে আৰু এতিয়া মোৰ লগত ব'লা তোমাক মই ভাল কাম দিম ভাল থকা মেলা চব কাম তোমাক দিম খুনমনিয়ে কৈছিল খুনমনি সেইটো হ'ল ডিচেম্বৰ মাহৰ 2022 তাৰপিছতে ময়ো ভাবিলোঁ যে ময়ো এনেকুৱা থকাটো মানে ভাল নহ'ব ময়ো কাম চাম কৰিম বুলি কিনে আহি গ'লোঁ মই তাৰ লগত মোৰ তেজপুৰত মোৰ মা দেউতাৰ লগতো এনেকুৱা গম পায় চিনি পায় কিন্তু নেজানে ইমান মই আহি যোৱাৰ পাছত মোক 2 দিনমান ৰাখিলে ভালকৈ ৰাখিলে ইয়াতে তেজপুৰতে এই পিংকি ডেকা ঘৰত তাৰপিছতে পিংকি ডেকা ঘৰত ৰাখি কেনে মোক বিক্ৰী কৰি দিলে টকা লৈ কেনে বিক্ৰী কৰি দিলে মোক পিংকি ডেকাৰ ঘৰত খুনমনিয়ে আমি নেজানো যে টকা লৈ কেনে বিক্ৰী কৰি দিছে বুলি কিনে আমি পাছতহে গম পাইছোঁ তাৰপিছতে আমাক তাতে আনিলে পিংকিৰ ৰুমত আনি কেনে আমাক থৈ কেনে আমাক এনেকুৱা জেগাত মানে আমাক সোমাই দিছে কি আমি কেতিয়াও ওলাব নোৱাৰোঁ সেইটো জেগাৰ পৰা পিংকিয়ে কি কৰে এইবোৰ মানে বেয়া কাম চলাই পিংকিয়ে মানে একো নকৰে আৰু এইবোৰো তাৰ কাম আমাক প্ৰথম লৈ গৈছে দিচাং হোটেল তাতে আমাক প্ৰথম বেয়া ব্যৱসায়টো তাতে কৰিছে আমাক প্ৰথম তাৰ পৰা আমাক বেলেগত লৈ গৈছে মানে আমাক কেতিয়াও ওলাব চান্স নিদিয়ে পিংকি ব্যৱসায়ৰ লগত জড়িত জড়িত আৰু ছোৱালী আছে নেকি আৰু বহুত ছোৱালী আছিলে বহুত ছোৱালী এনেকৈ পলাইছে এতিয়াও আছে তাৰ লগত 2জনীমান ছোৱালী কিন্তু ইমান ছোৱালী নাই আৰু যিমানখিনি আগতে আছিলে সিহঁতে পলাই এতিয়া ক'ত আছে ক'ত নাই এতিয়া গম নাপাওঁ আৰু এইটোৰ লগত কোন জড়িত হৈ আছে এইটোৰ লগত দীপিন বুলি কোৱা মানুহ আছে আৰু বাপথান খুনমনি পংকজ আৰু পিংকি এইকেইটা মানুহ আমাক একো টকা নিদিয়ে আমাক টকা দিম বুলি কিনে আনি কিনে আমাক এই ধান্দাত লগাই দিয়ে আমাক আজিলৈকে আমি কষ্ট কৰিছোঁ হয় আমি ঠিকে কষ্ট কৰাৰ পিছতো আমাক 1 টকাও পইচা দিয়া নাই দিয়া পিংকি ডেকাৰ পৰা মই এনেকৈ আমাক এনেকৈ বাহিৰত পঠাই ন বাহিৰত পঠাওঁতে মই ওলাও হৈছে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে মই ওলাইছোঁ গধূলি 5টা বজাত তাৰপিছত ধৰিলে মোক ৰাস্তাতে ধৰি কেনে মোক মাৰপিট কৰিব ল'লে পিংকি ডেকায়ে মানুহ গটিয়াই কিনে তাৰপিছত মাৰপিট কৰিব লওঁতে তাৰপিছত এজন মানুহে আহি কিনে মোক মাৰপিট ধৰা কৰাৰ পৰা মোক বাচাই কিনে উলিয়াই পলাই লৈ গৈছে এতিয়া তোমালোকে আৰক্ষীৰ ওচৰত আহিছা নেকি আমি বিচাৰোঁ যে পিংকি ডেকায়ে যাতে আমাক যেনেকৈ কৰিলে আৰু আন ছোৱালীকো যাতে এনেকৈ কৰিব নালাগে বুলি কিনে তাক মানে শাস্তি দিব লাগে তাই মুঠতে আজি 25-30 বছৰৰ পৰাই এনেকৈ বেয়া ব্যৱসায় কৰি আছে তেজপুৰ আৰু বহুত জেগাতো কৰিছে মানে বহুত জেগাত যায় তাই বহুত ছোৱালীক এনেকৈ আনি মাৰপিট ধৰি কৰি পূৰা তাই কামত লগাই আছে কৈছিলোঁ আমি বহুত কৈছিলোঁ আমাক মাৰিছে মোকো মাৰিছে মোৰ লগকো মাৰিছে গোটেইকো মাৰিছে তাৰ মানে সিহঁতে মানে জিয়ালৰ তলত সোমাই থোৱাৰ দৰে কৰি থাকে আৰু ব্লেকমেইল কৰে ভিডিঅ' আছে তোমালোকৰ ফটো দিম ভাইৰেল কৰি দিম বুলি কিনে আমি আৰু ছোৱালী মানুহ ভয় খাই যাওঁ না যুৱতী দুগৰাকীয়ে উপায়ন্তৰ হৈ মহিলা সমিতিৰ কাষ চাপে সুৰক্ষাৰ বাবে মহিলা সমিতিৰ হৈ যুৱতী দুগৰাকীক সুৰক্ষা প্ৰদান কৰি এনেদৰে ব্যক্ত কৰে আমি তাৰমানে যোৱাকালি আমাৰ ওচৰলৈ এগৰাকী ছোৱালী গৈছিলে দুগৰাকীয়ে প্ৰথমতে এগৰাকী ছোৱালী গ'ল পূজা দেৱী পিছত এগৰাকী ছোৱালী আহিলে ববিতা দৈমাৰী গতিকে তেওঁলোক দুগৰাকী ছোৱালী
পিংকি ডেকা নামৰ মানুহ এগৰাকী দেহ ব্যৱসায়ী এগৰাকী কবলৰ পৰা মানে তেওঁলোকে পলায়ন কৰি আহিছে দেই, দুগৰাকী। আৰু তেওঁলোকে আমাক জনোৱা মতে তেওঁলোকে ছেপ্টেম্বৰতে পলাইছে ছোৱালী দুগৰাকী। আৰু কিবা কৰ্মসূত্ৰত বা তেওঁলোকৰ নিজৰ কোনো পৰিয়ালক লগ ধৰিবলৈ যোৱাকালি তেওঁলোকে তেজপুৰলৈ আহিছিলে, পৰহি তেজপুৰলৈ আহিছিলে। তেজপুৰলৈ আহোঁতে সেই পিংকি ডেকাৰ মানে টীমটো যিটো ধৰক তেওঁলোকে কোৱা মতে বাপধন, সোণমণি, পংকজ শৰ্মা আৰু দীপেন ডেকা এনেকৈ টীমটোৱে তেওঁলোকক দেখা পাই তেওঁলোকক মানে আপোনাৰ ৰে'ল গেটৰ ওচৰতে বোলে দেখা পাই লৈ পেলাই তেওঁলোকক আগুৰি ধৰি পেলাই মাৰপিট কৰাৰ চেষ্টা কৰিছে। আৰু পূজা দেৱী নামৰ ছোৱালীজনীক কৈছে যে তই তোৰ পেটৰ সন্তানটো তই পেলাই দে আৰু তই আমাৰ লগত আহ, আমাৰ ব্যৱসায়ত তই জড়িত হ, তোক আকৌ আমি টকা দিম, তেনেকৈ বুলি কৈছে। সিহঁতে উপায় নাপায় হয় তাই নমনা দেখি সিহঁতে মান্তি নোহোৱাত তাহাঁতক মাৰিবলৈ খেদিছে আৰু সেইটোতে সিহঁতে আমাৰ ওচৰ পাইছেগৈ দেই। আৰু আমি যোৱাকালি ৰাতি যেনে তেনে তেওঁলোকক এখন ঘৰত মানে ৰাখি আমি যেনে তেনে তেওঁলোকক ৰাখি আজি কিন্তু আমি আৰক্ষীৰ ওচৰলৈ লৈ আহিছোঁ। এইটো মানে এটা বিৰাট ডাঙৰ চক্ৰ হা, আৰু টকাৰ লেনদেন, বহুত টকাৰ মোটাৰ লেনদেন। আৰু জানিব পৰা মতে তেওঁলোকৰ মুখৰ পৰা যিগৰাকী দৈমাৰী বুলি ছোৱালীজনী, তেওঁ হৈছে বয়সত খুব কম বয়স, 19 বছৰীয়া ছোৱালী। আৰু তেওঁৰ লগত মানে অলপ দৰ দামটো বেছি বুলি তেওঁ আমাক ক'লে। যিগৰাকী পিংকি ডেকা তেওঁলোকে বোলে দৰ দামটো বেছি। আৰু বাপধন বোলা মানুহজনে, আৰু ইয়াত যিকেইজন এতিয়া তেওঁলোকে এজাহাৰত যিকেইজন উল্লেখ কৰিছে নাম, বাপধন হওক, পংকজ হওক, দীপেন হওক, তেওঁলোকে ৰাতি মানে ডাঙৰ ডাঙৰ মানুহৰ লগত তেওঁলোকক নি পেলাই খপাই দিয়েগৈ, তেওঁলোকক জোৰ জবজ গাড়ীত লৈ যাওঁ, অনিচ্ছাকৃতভাৱে হ'লেও তেওঁলোকক মানে সেইটো জোৰ জুলুম কৰি আছে, মানে নিৰ্যাতনটো দি আছে। গতিকে সেইকাৰণে আমি আজি আইনৰ ওচৰত চাপিছোঁ, আইনে কি কৰে, কি ব্যৱস্থা লয় আইনে। এতিয়া ইয়াতে তেখেতসকলে এটা অভিযোগ কৰিছে বহুত তেজপুৰৰ ভাল ভাল হোটেল ব্যৱহাৰ কৰে। হয়, এইটো এটা চিন্তনীয় বিষয় হয়নে? যে নাই এইটো একদম 100% চিন্তনীয়। কিয় তেওঁলোকে আমাকো কৈছে তেওঁলোকে যে বহুত ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ মানুহ তেওঁলোকৰ লগত জড়িত আছে, কিন্তু তেওঁলোকে নাম নাজানেও হোটেলকেইখন তেওঁলোকে চিনি পাইছে, দেখুৱাই দিছে আমাক, হোটেলকেইখনৰ নাম দিছে। কিন্তু সেয়া আমি আইনৰ ওচৰত দিছোঁ, আইনে ব্যৱস্থা ল'ব। লগত আমি মিডিয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আমি তেজপুৰবাসী ৰাইজকো অলপ সতৰ্ক কৰিছোঁ যাতে তেনেকুৱা দুষ্ট চক্ৰৰ আশে পাশে স্থান নিদিয়ে, আৰু যদি পাৰে আমাৰ নিচিনাকৈ তেওঁলোকক আগুৱাই আহক। আৰু যিসকল ছোৱালী এতিয়া আজি সেই কৰ্মৰ পৰা বাহিৰলৈ ওলাই আহিছে, তেওঁলোকে সেই কৰ্ম এৰি বাহিৰলৈ ওলাই আহিছে, তেওঁলোকক মই ভাবোঁ তেওঁলোকক আমি এটা ভাল পথ দিব লাগে, ৰাস্তা দিব লাগে, যাতে তেওঁলোকে আকৌ বেয়ালৈ উভতি নাযায়। তাৎপৰ্যপূৰ্ণ যে এনেদৰে নাৰী দেশৰ ব্যৱসায় চক্ৰটোৰ কবলত পৰি জীৱনলৈ দুৰ্দশা নমাই অনা ঘটনাৰ সন্দৰ্ভত দুগৰাকী যুৱতীয়ে তেজপুৰৰ লালমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীও তৎপৰ হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ পঞ্জীভূত কৰি ন্যায়িক দণ্ডাধীশৰ ওচৰতো যুৱতী দুগৰাকীৰ জবানবন্দী গ্ৰহণ কৰিছে। এতিয়া এই প্ৰভাৱশালী নাৰী দেশৰ ব্যৱসায় চক্ৰটোৰ ওপৰত তেজপুৰৰ আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ ৰৈছে। তেজপুৰৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।